हेलो ভিউয়ার্স মই চিৰঞ্জিত আজি আহিছো নতুন এটা ৰেস্কিউ ভিডিও লৈ কোন খেৰ আছে সৰু পোৱালি বাকৰাছ এটো বিষাক্ত খাব কো ইয়া সৰু ডাঙৰ বুলি কথা নাই বহুত বিষাক্ত হাইলি ভেনামাছ নে সৰু যদিও অন্ধবিশ্বাস আছে এটো সাপক লৈ যে ইয়াৰ দুমুখীয়া নেগত বিষ থাকে নেগত বিষ নাথাকে নেগটো ভুটা আৰু গাটো ত্ৰিভুজ আকৃতি হয় বেৰ ধুনীয়া ত্ৰিভুজ আকৃতি টেমা হলে ভাল হ'ব ভাবলে সৰু যে সাপটো সৰু হলো ই বিষাক্ত আৰু একদম শান্ত স্বভাৱৰ সাপ পটককে মানুহ নাকামে হয় বাকৰাছ সাপ এটো পোৱালি সাপ এইটো সাপৰটো আনক এইটো খুলক ষ্টিকাৰটো এইটো সাপক ইংৰাজীত বেণ্ডেড কেট বুলি কয় আৰু অসমীয়াত গোৱালা সাপ বুলি কয় বাকৰাছ সাপ বুলি কয় এইটো সাপে গাখীৰ খায় বুলি মানুহৰ অন্ধবিশ্বাস আছে কিন্তু সাপে গাখীৰ খাব নোৱাৰে সেইটো এনজাইম নাথাকে হজম কৰিব পৰা কেনেকৈ সোমালে পিছফালে সোমাইছে ন ইয়াৰ প্ৰিয় খাদ্য ধোঁৱা সাপ এই ধোঁৱা সাপ খাই আমাক বহুত উপকাৰ কৰি থাকে আৰু মূৰটো দেখিছে গাটো ত্ৰিভুজ আকৃতি নেগুডাল ভুটা এই গোৱালা সাপবিধে ধোঁৱা সাপ খোৱাৰ লগতে বেলেগ সাপ খায়ো আমাক বহুত উপকাৰ কৰি থাকে আৰু এই সাপ খাই আমাক পৃথিৱীখনৰ ভাৰসাম্য বচাই ৰাখে এই সাপটোৰ গাটো হালধীয়া ক'লা তেনেকৈ দাগ থাকে আৰু দেখিবলৈ খুব ধুনীয়া হয় নেগুডাল বহুত ভুটা গাটো ত্ৰিভুজ আকৃতি এই সৰু বাকৰাছ সাপটো মই বটলটোত ভৰাবৰ কাৰণে ট্ৰাই কৰিছোঁ এই সাপটো অতি বিষাক্ত সাপ আৰু ইয়াৰ লগত বেছি আমি নলগাটো ভাল সেইটো কাৰণে মই বহুত সাৱধানে ইয়াক বটলটোত ভৰাব ট্ৰাই কৰিছোঁ এই বটলটোত সোমাব বিচৰা নাই হ'লেওতো উপায় নাই সোমাব লাগিব ৰেস্কিউ কৰিব আহিছোঁ এতিয়া জনা যায় যে এই সাপটো বহুত শান্ত স্বভাৱৰ হয় আৰু ই আজিলৈকে অসমত হওক ভাৰতত হওক মানুহ কামুৰি মৰাৰ ৰেকৰ্ড নাই কিন্তু যথেষ্ট ই বিষাক্ত সাপ আৰু ই কামুৰিলে আমি পলম নকৰি ডক্তৰৰ পৰামৰ্শ লৈ চিকিৎসা কৰাটো বহুতেই জৰুৰী কাৰণ ইয়াৰ বডিত নিউৰটক্সিন ভেনম থাকে বহুত ফূৰ্তিলা ইমান স্পীডত বাইক কৰে ন ভাবিব নোৱাৰে মানুহে সাপটো সৰু হোৱাৰ কাৰণে তাক সোমোৱাবলৈ যথেষ্ট সময় লাগিলে কাৰণ সি যথেষ্ট ফূৰ্তিলা সাপ আৰু এতিয়া তাক পেকিং কৰি ল'লোঁ পেকিং কৰি পেলাই ওচৰৰে জংঘল এখন এৰি দিম সাপ বুলিয়েই নহয় যিকোনো জীৱ জন্তু বচোৱাটো আমাৰ কৰ্তব্য দায়িত্বও আৰু ইয়াক আমি এৰি দিলোঁ সি খুব ধুনীয়াকৈ গৈছেগৈ আৰু আশা কৰোঁ সি খুব ভালকৈ জীয়াই থাকিব ভিডিঅ'টো ইমানেই এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ